Hello everyone, welcome to Minnie's Tiny World. লাদেন ভাইৰ জিন্দাবাদ ধ্বনি শুনি ভয় খাইছে নেকি? নাখাব। এয়া আচলতে এখন নাটকৰ আখৰা কৰি থকা মুহূৰ্তৰ এটা চিন। গতিকে আহক আজি আপোনালোকক নাটকৰ মাজেৰে লৈ যাম এখন নতুন ঠাইলৈ, যিখন ঠাইলৈ ময়ো এইবাৰ প্ৰথম গৈছিলোঁ। আচলতে আমাৰ কামটোৰ কথাই সুকীয়া, কাৰণ আমি যিটো কাম কৰি আছোঁ সেই কামটোৰ জৰিয়তে আমি সদায় বেলেগ বেলেগ এটা চৰিত্ৰ কৰিব পাৰোঁ, বেলেগ বেলেগ ঠাইলৈ যাবলৈ পাৰোঁ আৰু লগতে বেলেগ বেলেগ অভিজ্ঞতা আহৰণ কৰিব পাৰোঁ। এয়া দেখিছেনে? এয়া এখন চিনেমাৰ ভইচ অভাৰৰ কাম কৰিছিলোঁ। সৰু কাম, কিন্তু ভাল লগা। সদায় বিচাৰিছিলোঁ মই যেন সদায় একেটা কামকে কৰি থাকিব নালাগে, আৰু বিচৰা ধৰণেই পাইছোঁ। একেটা কামকে কৰোঁ, ধৰক অভিনয়, সহকাৰী পৰিচালনাৰ কাম কৰোঁ, তথাপিও ভিন্নতা আছে। এয়া ৰাতিপুৱা ৰিহাৰ্চেল কৰি তাৰ পাছত ভইচ অভাৰ কৰি ৰাতি ৮টা বজাত উপস্থিত হৈছিলোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত। আমি ৮:৪৫ গাড়ীত গৈ আছিলোঁ ডিব্ৰুগড় অভিমুখে, কাৰণ ডিব্ৰুগড়ত নাটক আছিলে। আমি কৰিছিলোঁ হিমাংশু প্ৰসাদ দাসদাৰ পৰিচালনাৰ নাটক দ্য গ্ৰেট ইনভেষ্টিগেশ্যন। নাটকখন গল্প এটাৰ পৰা লোৱা হৈছিল আৰু গল্পটোৰ নাম আছিল লাজ। গল্পকাৰ আছিল সঞ্জীৱ পল ডেকা। সেই নাটকৰ আধাৰতে হিমাংশুদাই এখন ধুনীয়া মনোগ্ৰাহী নাটকৰ সৃষ্টি কৰিছিল, য'ত হহুৱাই হহুৱাই মানুহক দি গৈছিল এটা চিন্তাৰ খোৰাক। গতিকে এয়া আমি ৰৈ আছোঁ আমাৰ পিছফালে ৰৈ থকা গাড়ীখনত উঠিবলৈ। তাৰ পাছত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰ ধেমেচি গাঁৱলৈকে। ৰাতিটো ট্ৰেইনতে কটাই এয়া ৰাতিপুৱাৰ সময়। আপাৰ আছামলৈ গ'লে এইটোৱেই সুবিধা, কাৰণ চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া। যথাসময়ত আমি মৰাণহাট ষ্টেচনত নামি দিলোঁ। তাৰ পৰা আমাক অইলৰ গাড়ীয়ে লৈ গ'ল আমি নাটক কৰিবলগীয়া নিৰ্দিষ্ট ঠাইটুকুৰালৈ। এয়া দেখিছেনে? অকল আমি নাটক কৰিলেই নহয়, লগতে নাটকত প্ৰয়োজনীয় বস্তুবোৰো আমি আমাৰ লগতে লৈ যাবলগীয়া হয়। এয়া আমাৰ ল'ৰাহঁতে নাটকৰ বয় বস্তুবোৰ ট্ৰেইনৰ পৰা নমাই গাড়ীখনত উঠাবলৈ আগবাঢ়িছে। মাজতে জনাই থওঁ, আমি নাটক কৰিছিলোঁ ২২ জানুৱাৰীৰ দিনাখন। মৰাণহাটৰ পৰা বাছেৰে গৈ গৈ আমি নিৰ্দিষ্ট স্থানত উপস্থিত হৈছিলোঁ, য'ত আমি নাটক কৰিম। প্ৰথমতে আমি পেট পূজা কৰি ল'লোঁ। জলপান খালোঁ, তাৰ পাছত চাহ খালোঁ পকা মিঠৈৰে। আৰু এয়া হৈছে সেইখন ঘৰ, যিখন ঘৰত আমি সম্ভৱ ৫ ঘণ্টামান সময় আছিলোঁ, আৰু এই ঘৰখনৰ পিছফালে আছিল সৰুকৈ এখনি চাহ বাগিচা। চাহ বাগিচাৰ প্ৰতি মই ইমানেই দুৰ্বল যে য'তেই চাহ বাগিচা দেখা পাওঁ তাৰে সেই সৰু লিকলিকীয়া ৰাস্তাটোত এবাৰ দৌৰ নিদিলে যেন মনেই নভৰে। তাৰ পাছত ওলাই আহিছিলোঁ আমি নাটক কৰিবলগীয়া ঠাইটুকুৰালৈ। বাটতে দেখিলোঁ সৌজোপা বগৰী গছ। গতিকে টেঙা দেখিছোঁ, তাতে আৰু আমি ছোৱালী মানুহ, নাপাৰাকৈ কেনেকৈ থাকোঁ, নোখোৱাকৈ কেনেকৈ থাকোঁ। আৰু লাগি গ'লোঁ বগৰী পৰা অভিযানত। বগৰী পাৰিলোঁ, বগৰী খালোঁ।
এইবোৰ আচলতে চোম গছ। এই চোম গছতে পলু পোহে, যাৰ পৰা সূতা উৎপত্তি হয়। এই চোমনিৰ তলতে ধেমেচীবাসীয়ে পাতিছে নাট মহোৎসৱ। আৰু এই নাট মহোৎসৱ অনুষ্ঠিত হৈছিল 4 দিনীয়াকৈ। 19 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু 22 জানুৱাৰীত শেষ হৈছিল। আৰু এয়া দিনৰ ভাগত সৰু সৰু ল'ৰা ছোৱালীক খেলোৱা হৈছিল। এনেদৰে এটি অনুষ্ঠানে এখন ঠাইৰ স্বকীয়তা বজাই ৰখাত সহায় কৰে। এইখনেই হৈছে সেইখন ষ্টেজ, যিখন ষ্টেজত সন্ধিয়া 5 বজাৰ লগে লগে আৰম্ভ হ'ব নাটকৰ। সেইদিনাখনৰ প্ৰথম নাট আছিলে হিমাংশু প্ৰসাদ দাসদাৰ পৰিচালনাৰ দ্য গ্ৰেট ইনভেষ্টিগেশ্যন। আৰু তাৰ পিছত ধেমেচি গাঁওবাসীয়ে প্ৰদৰ্শন কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতা। সূৰ্যৰ সোণোৱালী আভাই সেই ঠাইখনক সেই মুহূৰ্তত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। এয়া আছিল নাটকৰ দৰ্শক। মুখত সুন্দৰ হাঁহিৰে লৈ তেওঁলোকে নাটক উপভোগ কৰিছিল। কাৰণ হিমাংশু প্ৰসাদ দাসদাৰ যিবোৰ নাটক, সেই নাটকবোৰে আপোনাক হহুৱাই দি যাব এটি চিন্তাৰ খোৰাক। আৰু এনেদৰে নাটক কৰি আমি সেইদিনাখনেই উভতিছিলোঁ গুৱাহাটী অভিমুখে। এনেদৰে আমিও ঘৰ পালোঁ, লগতে মই মোৰ ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।